মজা guys, welcome to new vlog. তো বন্ধুসকল আজি ওলাই আছো এতিয়া বাজিছে আবেলিৰ 2:30 আৰু আমি ওলাই আছো নদী ফালে অলপ কি কৰিবলৈ আহি আছো আপোনালোকক সব দেখাই আছো বাৰু আপোনালোকে ভিডিওটো হেৱালৈকে চাই থাকক কি কৰিম আপোনালোকে গম পাব আপোনালোকে তো বন্ধুসকল আমি আছিলো দিনটো এফচিত আছিলো কাম কিছুমান আছিলে তাত বাইদেউ ঘৰ মানে তো কামটোৰ কাৰণে আমি ভিডিও বনাবলৈ পৰা নাই আজি তো হেতু কাৰণে ভাবিলো মানে দিনটো কাম কৰি আছো তো এতিয়া সন্ধিয়া হ'বলৈ হোৱা নাই বাৰু আবেলি হৈছে মানে এতিয়া আবেলি টাইমত ওলাই আছো তো এতিয়া মানে অলপ এই নদী ফালে ওলাই আছো কি কৰিম কি নকৰো আপোনালোকক সব কৈ আছো বাৰু আপোনালোকে ভিডিওটো হেৱালৈকে চাই থাকক আৰু আজি আমি চালে হ'ল আৰু আপোনালোকে ইয়াত কি কৰিব আছে আপোনালোকে কওকচোন বাৰু কমেন্ট বক্সত জনা আমি এতিয়া কি কৰিম কি নকৰিম আপোনালোকে চাই থাকক ভিডিওটো শেষলৈকে বঢ়িয়া লাগিব ন প্ৰাঞ্জল বঢ়িয়া লাগিব আমাক কৈছিলো যে আমি ইয়াত আগতে মাছ ধৰিছিলো বুলি এইটো পুখুৰীত মালিকে ইয়াত মাছ ধৰি পিনে লৈ গ'ল উদং কৰিল গোটেই মাছখিনি ধৰি এতিয়া আৰু আছে আমি আহিম এদিন আৰু ধৰিবলৈ কিন্তু মনে মনে আহিম মনে মনে গোটেই দিয়ক বাৰু আমি এতিয়া এইফালে ৰাস্তালৈ যাওঁ আগত গৈ পিনে কি কৰিম আপোনালোকক দেখাই আছো চাই থাকক ভিডিওটো শেষলৈকে বঢ়িয়া ৰাস্তাত এয়া চাব পাৰে আপোনালোকে এতিয়া আমি আহি গ'লো ধুনীয়াকৈ এতিয়া ৰ'দটো ওলাই আছে এতিয়া দিনৰ কেইটা বাজিছে বুলি কৈছিলি প্ৰাঞ্জল তই 2:30 বা 3টা বাজিলে আৰু এতিয়া ধুনীয়াকৈ আহি আছো আমি কি কৰিম কি নকৰিম আপোনালোকে চাই থাকক ভিডিওটো বঢ়িয়াকৈ তো বন্ধুসকল আমি আহিছিলো নদী পিছফালে মানে আমি কি কৰিম বুলি আহিছো আপোনালোকক কম বাৰু কি কৰিম মানে কি এনে আহিছিলো তাৰপিছত এনে অলপ প্ৰেক্টিচ কৰি যাওঁ বুলি ভাবিছিলো মানে প্ৰেক্টিচ মানে কি আৰু কিবা কিবি মাৰিম এতিয়া আপোনালোকে ভিডিওটো চাই থাকক আৰু ভাল লাগিলে মানে লাইক কৰি দিব আৰু লগৰবিলাকৰ লগত শ্বেয়াৰ কৰি দিব কথাটো সেইটোৱে এতিয়া আমি ইয়াত কিবা কিবি কৰিম আপোনালোকে তো বন্ধুসকল এতিয়া আপোনালোকক কিবা এটা দেখাম আপোনালোকে চাই থাকক ভালকে আৰু বহুত দিন প্ৰেক্টিচ কৰা নাই যেতিয়া আপোনালোকক মানে ইমান ভালকে দেখাব নোৱাৰিম চাগে তেও আপোনালোকে চাই থাকক যেহেতু আমি প্ৰেক্টিচ কৰিবলৈ আহিছিলো ভাল হ'ব বুলিতো এনেও আশা নাই তেও আপোনালোকে চাই থাকক আৰু আপোনালোকক কিছুমান বস্তু দেখাম আৰু ভাল হয় বেয়া হয় আপোনালোকে কমেন্ট বক্সত জনাই দিব তো বলক আমি ষ্টাৰ্ট কৰি দিওঁ বলক তো বন্ধুসকল যেহেতু বহুত দিন মাৰা নাই সেইটো কাৰণে অলপ পৰিচৰি গৈছো সেইবিলাক ইগনৰ কৰক আৰু ভাল হ'ব প্ৰেক্টিচ কৰি থাকিলে আমি বহুত দিন প্ৰেক্টিচ কৰা নাই চাই থাকক ভিডিওটো এবাৰ ঋতু মানে কিবা এটা দেখাব আপোনালোকে চাই থাকক ভালকে বঢ়িয়া 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 যিহেতু সিও ইমান দিন প্ৰেক্টিচ কৰা নাই প্ৰাঞ্জলো আৰু নকৰেও যিহেতু আগতে বহুত দিন মানে ৰেষ্ট লৈ লোৱা হ'লতো সেইটো কাৰণে ইমান নকৰে মানে সি হয় নহয় বাৰু তই ইমান নকৰে যিহেতু সেইটো কাৰণে ইমান অলপমান ভাল হোৱা নাই মানে বস্তুবিলাক কৰাবিলাক হ'লেও আৰু আমি দেখাই আছো আপোনালোকক চাই থাকক ভিডিওটো ভাল লাগিব এটা দেখাম আপোনালোকক কি দেখাম আপোনালোকক নক'ব নামটো আপোনালোকে ভিডিঅ' চাই থাকক মানে আপোনালোকক আৰু এটা দেখাব আপোনালোকে চাই লওক ভালকে কি দেখায় বল দেখা ঋতুপন মজা যিহেতু প্ৰেক্টিচ কৰা নাই আপোনালোকক কৈছোৱে সেইটো কাৰণে ইমানকে আৰু পাৰফেক্ট চাই থাকক ভিডিঅ'টো শেষত যিহেতু ভিডিঅ'টো মানে সি মানে পৰি লৈছে সেইটো আপোনালোকে বাদ দিয়ক বাৰু হেল্ল' সি পঢ়াৰ কাৰণে এটা লাইক কৰিব আপোনালোকে ইমান দিন প্ৰেক্টিচ কৰা নাই আৰু যিহেতু সেইটো কাৰণে ইমান অলপমান এনেকুৱা হৈছে আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক ভাল লাগিব নাইস লোকল আপোনালোকক কৈ আছো বহুত দিন প্ৰেক্টিচ কৰা নাই সেইটো কাৰণে আমাৰ ফ্লিপ মাৰাবোৰ ইমান ক্লিয়াৰ হোৱা নাই মানে প্ৰেক্টিচ কৰি থাকিলে আহি যাব আজি মানে আমি প্ৰেক্টিচ কৰিবলৈ আহিছিলো এনে প্ৰেক্টিচ কৰি যাম আৰু আপোনালোকক ভিডিঅ' কৰিম বুলি কোনো প্লেনিং নাছিলে কিন্তু ভিডিঅ' কৰি পেলাই এনে আপোনালোকক অলপ দেখাই দিছো তো কেনেকুৱা লাগিছে আপোনালোকে কমেন্ট বক্সত জনাই দিব আৰু ভাল লাগিলে মানে লাইক এটা কৰি থৈ যাব আৰু কথাটো সেইটোৱে আৰু সেইটোৱে দুজনে পৰিহৰি বনাইছো আৰু আপোনালোকৰ কাৰণে এনে দেখাই দিছো তো সেইটোৱে চাই থাকক বাকি বন্ধুসকল আজিলে ইমানে আমি আৰু এতিয়া অলপ প্ৰেক্টিচ কৰি পেলাই ঘৰলৈ যাম আৰু অলপ টাইম থাকি
তো আপোনালোকক ভিডিঅ'ত আৰু নেদেখা আৰু আজিলৈ ইমানে আছিলে আপোনালোকে কেনেকৈ চাই পালে আপোনালোকে কমেণ্ট বক্সত জনাই দিব আৰু যোনে যোনে নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু এনেকুৱাই বহুত কিছুমান ভিডিঅ' আহি থাকিব মাজে মাজে আপোনালোকে বহুত কিটা ভিডিঅ' চাবলৈ পাব তো চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থৈ যাব আৰু আজিলৈ ইমানে আৰু তো ভিডিঅ'টো চাই যদি ভাল পালে লাইকটো কৰি যাবা আৰু